সো নমস্কাৰ ৰাইজ, এই চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমাৰ কলেজৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু মেইন কথাটো হৈছে এইটো পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ। বস্তুটো সৰু বস্তু কিন্তু দিছে ডাঙৰ বাকচ। তাকে এতিয়া ৰুমলৈ গৈ আছোঁ, ৰুমত গৈ পেলাই আনবক্সিং কৰিমগৈ। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ব'লক এতিয়া বাকচটো ফালি পেলাই বাৰু মোৰ ওচৰত একো বিশেষ অস্ত্ৰ নাই। এইখন কটাৰীখন আছে, এইখন দিয়ে ফালিছোঁ আৰু। ত' মই যদি ইয়াৰ বেচিক্সখিনি ক'বলৈ যাওঁ তেতিয়াহ'লে একদম কমফৰ্টেবল, বাজেট ফ্ৰেণ্ডলি আৰু দেখিবলৈও ভাল, শুনিবলৈও ভাল। ত' এইটোৱে হৈছে Earbuds T200। মোক ছাজেষ্ট কৰিছিলে লগৰ এজনে এইটো ল'বলৈ, এইটো ভাল বুলি, কাৰণ তেওঁ এইটো নিজে ইউজ কৰিছে। ত' দেখিবলৈ বাকচটো এনেকুৱা, পিছফালৰখিনি এনেকুৱা, কিন্তু বাকচত যিটো দাম লিখা আছে সেইটো লোৱা নাই বাৰু, কমাই লৈছে। অলপ এইটো খুলি পেলাই চাওঁ, আৰু খোলাৰ লগে লগে ওলালে আমাৰ TWS বাকচটো। তাৰ ভিতৰতে TWS দুটা সোমাই আছে। তলত যদি চাওঁ তেতিয়াহ'লে এক্সট্ৰা এয়াৰ টিপছ আছে আৰু কাগজ পত্ৰ যিখিনি কাম নাই। আগতে এডাল কেবুলো দিয়ে চাৰ্জ দিবৰ কাৰণে, আজিকালি এডাল নিদিয়া হ'ল। আৰু যদি এইটো খুলিটো চাবই লাগিব, কাৰণ মোৰ আছিলে অপেন বক্স ডেলিভাৰী, মানে অপশ্যন আছিলে কিন্তু নিদিলেও। সেইটোত মানে কিবা 50 টকা এটা বেছিকৈ দিব লাগে। ত' 50 টকাটো কাৰণে নিজে আনবক্সিং কৰি আপোনালোককো দেখাইছোঁ, নিজেও চাইছোঁ। ত' অভাৰঅল লুকছটো এনেকুৱা, আৰু কালাৰ ভেৰিয়েণ্টছ পাব। এইটো মোৰ যেনিবা ভিতৰত ব্লু আছে, আপোনালোকে ব্লেক, গ্ৰীণ এনেকুৱাটো ল'ব পাৰে। আৰু 12.5 mm ড্ৰাইভাৰ আৰু 32 dB নইজ কেঞ্চেলেশ্যন, 50 ঘণ্টাৰ বেটেৰী বেকআপ, আৰু অভাৰঅল আকৌ কৈছোঁ বাজেট ফ্ৰেণ্ডলি, কমফৰ্টেবল আৰু বিগিনাৰ্ছৰ কাৰণে ভাল। ত' এইটোৱে আছিলে এটা সৰু আনবক্সিং। ৰিয়েলমি Earbuds T200। মই T310টো ল'ব পাৰিলোঁহেঁতেন, কিন্তু এইটো লৈছোঁ কাৰণ সেইটো অলপমান দামটো বেছি, আৰু এইটোত মানে অলপ কমফৰ্টেবল আৰু সেইটো ডিবিটো কম আৰু নইজ কেঞ্চেলেশ্যনটো, সেইকাৰণে। কিয় দিখা দোঁগা এইটো চাওক, ওম প্ৰকাশে একবাৰ পানী দি আছে। हो गया फुल बढ़िया है। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে কৰ্ণৰখিনি কৰি দিব আৰু কমেণ্টত জনাব এইটো ৰিভিউজ কেনেকুৱা, আপোনালোকে যদি চলাইছে এইটো কেনেকুৱা পাইছে। ত' আজিলৈ ধন্যবাদ।